আমাৰ চৰকাৰে ফ্ৰী ভেকচিনেশ্যন কোভিডৰ দি আছে আৰু সমগ্ৰ আমাৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ইয়াৰে কাৰণে প্ৰচেষ্টা চলাই আছে। যেতিয়া যোৱাকালি আমি ৰিভিউ কৰিছিলোঁ, আমি দেখিছোঁ যে গোৱালপাৰাৰ আমাৰ কোকৰাঝাৰৰ এই অঞ্চলটোত ভেকচিনেশ্যন কম হৈ আছে। সেইকাৰণে আজি এটা সজাগতা সভা আৰু ৰাইজক আমি ৰাইজৰ পৰা জানিবলৈ বিচাৰিছোঁ যে কি কাৰণত ভেকচিনেশ্যন তেখেতসকলে কৰা নাই। তেখেতসকলৰ কিছু আশা আছিলে, সেইখিনি আমাৰ স্বাস্থ্য বিভাগ আছে, আমাৰ ষ্টুডেণ্টছ ইউনিয়ন আছে আৰু যিসকল ইয়াৰে গণ্যমান্য ব্যক্তি আছে তেখেতসকলে বুজাইছে যে এই কাৰণ তেখেতসকলৰ আশাখিনি শুনি তেখেতসকলক আমি বুজাইছোঁ যে আগবাঢ়ি আহি ভেকচিনেশ্যন প্ৰচেছটো কমপ্লিট কৰে আৰু আমাৰ সমগ্ৰ কোকৰাঝাৰ যাতে 100% ভেকচিনেটেড হৈ যায়, সেই প্ৰচেষ্টাটো আমি আটাই মিলিজুলি চলোৱাৰ আমি পদক্ষেপটো আগবঢ়াই আছোঁ। কি কৈছে? কৈছেও 7 দিন আমি শুনিছোঁ মানে 7 দিনৰ বাবে লোৱা হ'ব। এইটো আমাৰ প্ৰয়োজন সাপেক্ষে লৈ থাকিম যে যদি দেখা যায় যে কোনোবা এটা অঞ্চলত ভেকচিনেশ্যন কমিছে, সেইবিলাকত স্পেচিয়েলি আমি ড্ৰাইভ লৈ ল'ম আৰু অহা 2-3 দিনত আমি স্পেচিয়েল ভেকচিনেশ্যন ড্ৰাইভ এটাও লৈ আছোঁ যে মেক্সিমাম কিমান মানুহক আমি ভেকচিনেট কৰিব পাৰোঁ। ইতিমধ্যে ডেই ভেকচিনেশ্যনৰো আমাৰ চলি আছে, তো দুটাই আমি মেক্সিমাম কেনেকৈ কিমান কুইকলি ভেকচিনেশ্যনটো কৰিব পাৰোঁ সেইমতে তাৰ দৰকাৰী যিখিনি ভেকচিনেশ্যন ড্ৰাইভ হয়, যিখিনি সজাগতা হয়, এই আটাইখিনি আমি প্ৰচেছ চাইমultaneously হাতত লৈ থাকিম। লাষ্ট প্ৰায় 2 মাহ আগৰ পৰাই আমাৰ আগৰ DC ছাৰৰ নেতৃত্বত অকল সংগঠনক লৈ এখন মিটিং হৈছিল কোকৰাঝাৰত। তাতে আমশু ABMশু, আক্ৰাশু, বেংগলী ফেডাৰেশ্যন, আদিবাসী ষ্টুডেণ্ট ইউনিয়ন চব সংগঠনক মাতা হৈছিল। তেতিয়াৰ পৰা আমি মানে আমাৰ কোকৰাঝাৰ জিলাত যিহেতু ভেকচিনেশ্যনটো কম হৈ আছে, তাৰ কাৰণে এই মিটিংখনত সকলো সংগঠনক অনুৰোধ কৰা হৈছিল যে সকলোৱে যাতে এৱাৰনেছ প্ৰগ্ৰাম অৰ্গেনাইজ কৰে আৰু আমি বিভাগীয় তৰফৰ পৰা আমি গৈ তাতে এৱাৰ কৰি আছিলোঁ। কৰাৰ পিছতে কোকৰাঝাৰত বহুতখিনি মানুহখিনি সজাগ হৈছে, এতিয়া মানুহখিনি ভেকচিন লৈ আছে, কিন্তু আমাৰ এই চৰাইবিল এৰিয়াত অলপ কম হৈ আছে। তথাপি এইখিনিতে আমি আপশুক ধন্যবাদ দিব লাগে যে আপশুৱে বিভিন্ন সময়ত এৱাৰনেছ প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছে এই এৰিয়াটোত। আমি নিজেও আহিছিলোঁ, তথাপিও আমি আশা কৰোঁ আজিৰ এই প্ৰগ্ৰামৰ পিছত চৰাইবিল এৰিয়াটো খুব মানে বেছিকৈ মানুহ আগবাঢ়ি আহি ভেকচিন ল'ব আৰু আমি উইদিন শ্বৰ্ট টাইম 100% 18 বছৰৰ ওপৰৰ সকলো মানুহ 100% ভেকচিন ল'ব বুলি আমি আশাবাদী। থেংক ইউ। হৈ আছে আৰু ভেকচিন তেওঁলোকে বিচাৰে। আমাৰ ইয়াতে ইমানখিনি ভেকচিন আহি ৰৈ আছে আৰু ভেকচিনখিনি দিবলৈ মানুহখিনি অহা নাই। আৰু বিশেষকৈ যেতিয়া যোৱাকালি মই চালোঁ যে গোটেই কোকৰাঝাৰ জিলাৰ কোনটো অঞ্চলত এই প্ৰব্লেমটো হৈছে, কোনটো অঞ্চল বুলি কৈছে কওকচোন? সেইটো এই আপোনালোকৰ অঞ্চলটো ভাল কথাৰ কাৰণে জানাটো হ'ব লাগে, হয় নে নহয়? ভাল হ'ল হয়। সেইকাৰণে মোৰ অনুৰোধ যে যিসকলে লৈছে সেইবিলাকতো হ'বই, সেইটো হৈ পেলাই মানুহটো মৰিব। হস্পিটেলত যাওক, মানুহ মৰি আছে, ষ্ট্ৰক হৈ আহিছে, হাৰ্ট এটাক হৈ আছে, মৰি আছে। সেইবিলাক কিন্তু ভেকচিন লোৱা, সেই ভেকচিনৰ কাৰণেতো মৰা নাই। ভেকচিন নল'লেও মৰিব। ভেকচিন নল'লে মৰিব মানে কি? DPO জাহাংগীৰ হুছেইনে এবাৰ কৈছে, তেওঁ ভেকচিনটো লগাই লৈ ঘূৰিছে, কাৰোবাত লাগি যোৱা নাই ভেকচিন বাকী